হাই ফ্ৰেণ্ডছ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা ৰজা ৰাণী ধাৰাবাহিকত জাহ্নৱীৰ চৰিত্ৰত অভিনয় কৰা জাহ্নৱী কোন হয়, তেওঁ বৰ্তমান কি কৰি আছে, এই সকলোবোৰ কথা ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আহকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। জাহ্নৱীৰ প্ৰকৃত নাম হৈছে নীলাক্ষী শইকীয়া। তেওঁ ঘৰ তেজপুৰত, বৰ্তমান কৰ্মসূত্ৰে তেওঁ গুৱাহাটীত থাকে। নীলাক্ষী শইকীয়া মোমায়েকৰ ঘৰত থাকি ডাঙৰ দীঘল হৈছিল। সেয়ে তেওঁ ঘৰত মাক দেউতাক, ভনীয়েক, ককাক আইতাক আৰু মোমায়েক মামীয়েকৰ এজন ল'ৰা আছে। এতিয়া জানো আহক নীলাক্ষী শইকীয়াৰ শিক্ষাগত কথাৰ বিষয়ে। নীলাক্ষী শইকীয়াই তেজপুৰ গাৰ্লছ হাই ছেকেণ্ডেৰী স্কুলত পঢ়ে আৰু NEF ল কলেজত 5 বছৰ LLB কৰে। বৰ্তমান তেওঁ এগৰাকী ভাল অভিনেত্ৰী আৰু তেওঁ বহুতো ধাৰাবাহিকত অভিনয় কৰিছে। ধাৰাবাহিকৰ ভিতৰত অৰ্ধাংগিনী, দুবৰী, ৰজা ৰাণী আদিত অভিনয় কৰিছে আৰু তেওঁ 2018 চনত বিবাহপাশত আবদ্ধ হয়। বন্ধুসকল, নীলাক্ষী শইকীয়াৰ প্ৰকৃত পৰিচয় ইমানেই। কোনে কোনে জাহ্নৱী অৰ্থাৎ নীলাক্ষী শইকীয়াৰ অভিনয় চাই ভাল পালে মোক কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক দি যাবলৈ নাপাহৰিব। আৰু এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ নতুন আপডেট পাবৰ কাৰণে। ধন্যবাদ।